হেল্ল' গাইজ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। বহুদিন ভিডিঅ' দিব পৰা নাছিলোঁ, তাকে ভাবিলোঁ আজি ভিডিঅ' এটা দিওঁ বুলি। যিহেতু আজি বিশ্বকৰ্মা পূজা, আপোনালোক সকলোকে বিশ্বকৰ্মা পূজা বহুত বহুত শুভকামনা জনালোঁ। আৰু এতিয়া ঘৰৰ কাম কৰি আছোঁ। মানুহজনেও বাইক ধুই আছে, গাড়ী ধুই আছে। আৰু আজিৰ ভিডিঅ'টি আপোনালোকেও চাই থাকক। কেনেকৈ কি কৰোঁ, বিশ্বকৰ্মা পূজা কেনেধৰণে পালন কৰোঁ, আপোনালোকে চাই থাকিব দেই। আৰু এইপিনে এয়া মানুহজনে বাইক ধুই আছে, স্কুটিখনে বাইকখনে মানুহজনে ধুই আছে। আৰু বিশ্বকৰ্মা পূজাত নিজৰ বাহন নিজে ধুলে ভাল লাগে, নহয় জানো? আনক ধুবলৈ দিয়াতকৈ নিজে সেইখন কষ্ট কৰি ধুলে মানে তাৰ নিচিনা সুখ ক'তো নাপায় আৰু, হয় নহয়? তেওঁ ধুই আছে। আৰু এতিয়া গা পা ধুই মেলি আজৰি হৈছোঁ, পূজাৰ যোগাৰ কৰি আছোঁ। এইফালে তলতে এনেকৈ পূজা কৰিম বুলি ভাবিছোঁ, আপোনালোকে চাই থাকিব। আৰু এয়াই আজি আমাৰ পূজা, এনেকৈ পূজা কৰিব লৈছোঁ আজি। এনেকৈ সৰু সুৰাকৈ যা যোগাৰ কৰিছোঁ পূজা বুলি, বৰ বিশেষ একো নাই কৰা। এনেকৈ পাতিম আৰু আজি পূজা। যিহেতু মনৰ পৰা ভক্তি কৰিলেই হয়, সেইকাৰণে আজি এনেকৈ পূজা পাতিম আৰু চাই থাকিব বাকীখিনি। আৰু সেয়া এতিয়া পায়স বনাই আছোঁ, পায়সো ধুনীয়াকৈ উতলি আছে। এয়া চাকি জ্বলাই লৈছোঁ প্ৰথমতে। এইফালে দেখিছেনে আমাৰ মাইনাও ইমান উৎপাত কৰিছে। উৎপাত মানে তাই ফূৰ্তি আজি ঘৰত কিবা এটা পাতিব লৈছোঁ কাৰণে ফূৰ্তি হৈছে। আৰু তাই খুব ভাল পায় এনেকৈ ঘৰত কিবা এটা পাতিলে মানে। সেনেকৈ চাকি জ্বলালোঁ, ধূপ জ্বলাব লৈছোঁ আৰু সৰুকৈ শৰাই এখন আগবঢ়াইছোঁ। বৰ বিশেষ একো নাই কৰা। সেয়া দেখিছেনে তাই দেউতাকৰ লগত কেনেকৈ কথা পাতি আছে। আৰু সেয়া দেখিছেনে ধূপডাল জ্বলোৱাৰ লগে লগে তাই বিচাৰিছে দিয়া কমা কৈ আছে। মানে তাইও ধূপ লৈ পেলাই ধূপডাল ঘূৰাম বুলি কৈছে। আৰু এনেকৈ এটা দুটা মাত ফুটিছে, শুনিবলৈ খুব মৰম লাগে। আৰু সেয়া তাইও এনেদৰে মোৰ লগত ধূপ ঘূৰাই দিছে। খুব ভাল পাইছে তাই, এইবোৰ কৰিবলৈ বহুত ভাল পায়। খুব ফূৰ্তি পাইছে আজি তাই। আৰু সেয়া ধূপ এডাল লৈয়ে ল'লে হাতৰ পৰা বেলেগকৈ ঘূৰাইছে। আৰু এতিয়া ধূপডাল ভৰাব লাগে বুলিও জানিছে, ভৰাবলৈ দিছে। আৰু দেউতাকে কৃষ্ণ কৰা বুলি কোৱা দেখি তাইও কৃষ্ণ কৰিবলৈ ধৰিছে, হাত দুখন গোল কৰি। আৰু এতিয়া আহিলোঁ বাহিৰলৈ। আৰু মোৰ একেবাৰে মৰমৰ চাইকেলখন ফুট লগাইছোঁ। যিহেতু এখন চাইকেল লৈয়ে মই অলৈ তলৈ যাবলগীয়া হয়, সেইটো কাৰণে চাইকেলখনতো ধূপ এডাল জ্বলালোঁ, ফুট লগাই দিলোঁ। আৰু এতিয়া গৈছোঁ বাইকখনত ফুট লগাই দিবলৈ। আৰু মোৰ কেমেৰামেনজন কেমেৰা ধৰিব নাজানে দেই। তেওঁ কেমেৰা ধৰোঁতে একদম ভিডিঅ'টো লৰি গৈছে যে। তেওঁ মানে বৰ ভালকৈ কেমেৰা ফিটকৈ ধৰিব নাজানে আৰু পূৰা ভিডিঅ'টো লৰিছে। আৰু এয়া এইফালে ফুট দিছোঁ, এনেকৈ আগতো দিলোঁ ফুট। আৰু এতিয়া আকৌ মানুহজনে ক'লে পিছফালেও দি দিয়া বুলি, আকৌ পিছফালেও দিছোঁহি আহি। তিনিটাকৈ ফুট এনেকৈ লগাই দিছোঁ। আৰু এতিয়া মানুহজনে মাহ প্ৰসাদ ভগাই দিছে সকলোকে, যাতে ঘৰৰ মানুহখিনি দিব পাৰোঁ। ধুনীয়াকৈ তেওঁ ভগাই দিছে। বাহিৰা ভকতলৈ দি থৈ দিবি দেই, দি দিবি কাৰোবাক ভাতটো।
দাদা হাতলৈ কিবা এটা কাইলৈ ভাগ এটা দিব লাগিছিলে ভাগ কেইভাগ হৈছে হিচাপ চাওঁ ভাগটো স্বভাগ এতিয়া খাব লৈছোঁ মাহ প্ৰসাদ আৰু আপোনালোকে কেনেধৰণে পালন কৰিছে জনাবচোন আৰু মোৰ এইবিলাক দেখা পাই হাঁহি নাহাঁহিব দেই এইবিলাক মানে পানী কৰি ভাঙিলে সেইটো কাৰণে দেখিবলৈ এনেকুৱা হৈছে আপোনালোকে আকৌ দেখা পাই নাহাঁহিব দেই আৰু এয়া মই যে কৈছিলোঁ পায়স বনাইছিলোঁ বুলি এয়া পায়স আকৌ যাম এঠাইলৈ মানে আমাৰ চাৰিআলিটো পূজা পাতিছে হেৰি ই ৰিক্সা সমিতিয়ে পাতিছে তাতো যাম চাবলৈ আপোনালোককো দেখুৱাম তাতো ডাঙৰকৈ পাতিছে ডাঙৰকৈ মূৰ্তি আনি পেলাই পাতিছে এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকিব দেই আৰু এয়া এতিয়া ওলাই আহিছোঁ পূজা চাবলৈ মই কৈছিলোঁ আপোনালোকক আমাৰ চাৰিআলিটো বিশ্বকৰ্মা পূজা পাতিছে টমটম সন্থাই তালৈ আহিছোঁ চাবলৈ আৰু এইফালে আমাৰ বৌ মোৰ ছোৱালীজনী দাদা ল'ৰাটো তেনেকৈ আমি গোটেইকেইটাই গৈ আছোঁ পূজা চাবলৈ আৰু দেখিছিলে ইমান ভাল পাইছে ইহঁতে পূজা চাবলৈ যাম বুলি কোৱা দেখি ওচৰলৈ আহিলোঁ কোনো নাই উঠা আৰু সিহঁতে ইমান টাটা বাই বাই দি আছে দেখিছেনে মানে মই ক'লোঁ গোটেইকেইটা গোট খাই পেলাই ভিডিঅ' এটা বনা বুলি কোৱা দেখি গোটেইকেইটা গোট খাই পেলাই টাটা বাই বাইহে দিছে দেই আৰু সেয়া এতিয়া আহি পালোহি পূজাস্থলী টমটম সন্থাই পতা পূজা ইয়াত আহি পেলাই চালোঁ অলপ সময় আৰু সেয়া বিশ্বকৰ্মা মূৰ্তি প্ৰভু যাতে সকলোকে ভালে কুশলে ৰাখক কামনাৰে আৰু সেইজনী বৌ আৰু এনেকৈ পূজা চালোঁ আকৌ এঠাইলৈ গ'লোঁ তাত আকৌ নাম পাৰ্টি গাই আছিলে তাতো আপোনালোকে শুনকচোন ইমান ধুনীয়াকৈ নাম পাৰ্টি গাইছে শুনি খুবেই ভাল লাগিছিলে ঘৰলৈ আহিবই মন যোৱা নাই নাম পাৰ্টি গোৱা শুনি আপোনালোকে অলপ শুনকচোন
আৰু ভিডিঅ' কৰি থকাৰ মাজতে মাহ প্ৰসাদ দিবলৈ আহিলে। এতিয়া পূজা চাই আহিলোঁ, ঘৰলৈ গৈ আছোঁ আৰু ভিডিঅ'বোৰ কেনেকৈ কি দেখুৱাব পাৰিছোঁ নাজানো, যিমানখিনি পাৰিছোঁ সিমানখিনিয়ে দেখুৱাইছোঁ। আৰু আজিৰ ভিডিঅ'টি চাই ভাল আৰু কমেণ্টত কিন্তু জনাব দেই কেনেকুৱা পালে। আজিলৈ বাই।